हेलो बंधुসকল वेलकाम टू जीएलपी टेक्निकल भिडिओ आपनालोक स्वागतम जानाइছো। हेलो बंधुসকল आज এটা মই নতুন ভিডিও আৰম্ভ কৰিছো আপোনালোকৰ বাবে। ভাল লাগিলে লাইক কৰিব, শেয়াৰ কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব। সো ভিডিওটো হল আপোনালোকৰ 1 মিনিটৰ ভিতৰত আপোনালোকৰ যিকোনো এটা ফটোৰ পিছৰ ব্যাকগ্ৰাউন্ড কালাৰ চেঞ্জ কৰি দিব পাৰে। সো ভিডিওটো কেনেকা লাগিব মোৰ ভাল লাগিলে লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু কমেন্টত জনাই দিব কেনেকা লাগিল ভিডিওটো। सो 1 मिनिटতে আপোনালোকে ব্যাকগ্ৰাউন্ড চেঞ্জ কৰিব পাৰে। সো কেনেকা মই এটো আপোনালোকক দেখাই আছো। সো আপোনালোকে ফাৰ্স্ট যাব লাগিব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক। মই ক্ৰোম ওপেন কৰিছো। এটো ক্ৰোম ওপেন কৰি লওক। ক্ৰোম ওপেন কৰি আনে এতে লিখি দিয়ক GB ৰিমুভ লিখি দিয়ক, সার্চ কৰি দিয়ক। আহি গ'ল এনেকা এটা পেজ। ফাৰ্স্টত চাওক GB ৰিমুভ ব্যাকগ্ৰাউন্ড ইমেজ, এটোত ক্লিক কৰি দিয়ক। এটা ক্লিক করে দিয়ে লগ চাওক এনেকা এটা পেজ আইব খোলা। সো এটোত ক্লিক করে আপলোড পিকচার ক্লিক করে দিয়ক। আই গল আর পিছত ইয়াতে এটা যিকোনো একটা ফটো সিলেক্ট কৰি লওক। যিকোনো একটা ফটো ললে হ'ব। সো মই এনে একটা ফটো ললো, এটো লওক। সব এটো ললো ফটো। সো হৈ যাব সব। সো এনেকা হৈ গল। তো আপোনালোকে এডিটত মাৰিব, এডিট অপশন এডিটত মাৰি দিব। মাৰাৰ পিছত ইয়াতে আপোনালোকে কালাৰ সিলেক্ট কৰিব। যোনটো কালাৰ আপোনালোক লাগে এটো কালাৰ সিলেক্ট কৰি দিব। কালাৰ সিলেক্ট কৰি আনা এতে যোনটো লাগে আপোনালোকৰ হেটো সিলেক্ট কৰি দিব। মই এটো সিলেক্ট করছো। চাওক কালাৰটো চেঞ্জ হৈ যাব। চাইছে এনেকা কৰি আপোনালোক কালাৰ চেঞ্জ কৰা হয়। যদি আপোনালোকৰ গ্যালারিত পিকচাৰ থাকে তে ইয়াতে মাৰক আপলোড গ্যালারি ইয়াতে মারি দিয়ক। মারি দিয়াৰ পিছত ইয়াতে পিকচাৰ যিকোনো এটা লওক। সো যিকোনো এটা পিকচাৰ লওক। লৈ আনে যিকোনো এটা পিকচাৰ লব। এনেকা পিকচাৰ লওক। যিকোনো আপোনাৰ ডেস্কটপে যদি থাকে এনেকা একটা পিকচাৰ লওক। যিকোনো পিকচাৰ লওক। আপনার এটা চাওক ক্লিক কৰিছো, চাওক চেঞ্জ হৈ গল। সো এনেকা কৰি আপনার ব্যাকগ্রাউন্ড চেঞ্জ করা হয়। সো ভিডিওটো কেনেকা লাগিল ভাল লাগিলে কমেন্টত জনাব। থ্যাংক ইউ বন্ধুসকল, ভিডিও দেখার জন্য ধন্যবাদ থাকিল। আপনার দিনটো শুভ হোক।